Biang long don atum pini neli dak tumpreng hitia long wang lo dak tumpreng along neli dukan ke biji budak futfar long adimri lo seta me labangso dukani pini neli fan dak kulat bilong le posi pujo labangso muni thelo jo neli fan kulat bilong le poba alang le dukan theng no le neli dukan ke bikali jo neli dukan ke biki alang le dukan pen helowing jo dak adim neli dukan bipu seta me alang le neli fan dak kulat pa bilong le laik tha don atum Pini, ili tu methang tribal atum, methang longri, methang dima long sida me dukan pilong ige, labang sumuni pan lang iktanang litum lang paminon jo, donatum. Da ke alang lige adim kali, footfat to dare, footfat long sida me labang so amunit, nelipan dak kulat pa bilong le. La sinang litum labang so amunit pan, lang pamitha donatum, lage tumpreng hitia long lo, kardom donatum, nang litum labang so amunit pan, pingsai vek nang jim. La hello, labang so amunit ke jo. Itu tuh harus kena rasa orang itu harus amar mati kena kapok. Itu mur kapok. Kita betul tuh sobe ya, sobe dukan orang muka tuh sobe boleh na. Sobe thagi paribo. Itu tuh mau kau side itu, mau tuh apa naik. Aku aina kotha kode aku बहुत एकदम. Mau tuh aina kita mau dokan naik. Itu aina kotha hibo. Nah, mau tuh aina fala ki dokan. Alusuna kole aina kotha hibo. Mau kiba gali dile bele kotha, mau kiba kole bele kotha. মই কৈছো এটা যে দোকান সামনে বলি আমাৰ অসুবিধা হইব আপনি তো সাইড দেব আপনার কেনে অসুবিধা হবো মই ইয়াত বহুত আগে আপনি নিজে না না আচ্ছা মোর টেবুলটো কিমান ডাঙৰ এটো কক মোর সর্বতৰ যোনটো টেবুল হয় টেবুল আকো ইমান খালি হয় আর চৌকা ইমান খালি হয় সেইটো মই ইয়াতে থব পাৰে চকা মোর কিমান ডাঙৰ ইমান সৰু মই ইয়াত টেবুলৰ তলতে থব পাৰে ছাতি কিমান ডাঙৰ হ'ব ইয়াতে আপোনাৰ ছাতিটো কিমান প্ৰবলেম হ'ব আচ্ছা মই ইখিনিতে জাগা লোৱাটো এটা আপোনাৰ দোকান কানে কিবা প্ৰবলেম দিছে নেকি মই তো কৈছো ছাতি আজিও আপুনি ইটোৱে কথা কৈ আছে না এইটো কৈছো যেটো আজিও ইটোৱে কথা কৈ আছে সেম না না এইটো কোৱা নাই মই যেটো কৈছো এইটো আপোনালোকক কৰি কোৱা নাই মানে আমি ফুটফাটতে আহি কিনি ইয়াতে দোকান দিব নাপাওঁ না না এইটো মই কৈছো সেইটোৱে আপুনি কৈছে আপুনি বহিব নাপায় বুলি মোক ডাইৰেক্ট খেদাইছে মালপোৱা বনাব চৰ্বত তৰ্বত বিচিব মোৰ দোকান চেল নহব এনেকা কথা আপুনি কৈছে না না এনেকা নহয় এইটো মই এইটো কৈছে আপুনি এইটো আজি যদি কোৱা নাই ক'লে হ'ব নেকি সেইটো দিন কৈছে আপুনি একাৰে জন্মস্থ কৈছো মই এইটো এইবিলাক ক'ব যোৱা নাই মই কৈছো অলপ অসুবিধা হ'ব মানে যদি বাইক লৈ আহে যদি পান এটা খাব বিচাৰে মানে নহয় মিলামিলি থাকিব লাগিব হয়নে নহয় আপুনি ডাইৰেক্টলি ইয়াত বিজনেছ কৰিব নালাগে সেইটো হ'ব এনেকা ডাইৰেক্ট মই কৈ আছে মইতো বহিব দিয়া নাই ইয়াতে আপুনি কৈছে মোৰ ইয়াত টেবুল এটা সৰু টেবুল বহিবলৈ কি জাগা লাগিছে আপুনি নিজে কওক কৈছে কাৰণে তো মই ইয়াত আজি কৈ আছো আপোনাৰ কাৰণে এইটো ক'ব দিয়া নাই নহয় মই আপুনি মিছা ক'লে হ'ব নেকি এনেকা মই এইটো কোৱাই নাই ৰিকৰ্ড আছে না আপোনাৰ যদি কয় ৰিকৰ্ড আছে দাদা কৰিলে কি হ'ব মই কোৱা নাই যিটো কোৱা নাই এইটো ক'লে আৰু কেনেকা হ'ব ভুল কৰিছে নাই আপুনি মই এইটো কৈছো যিটো এইটো কৈছো আৰু যেটো কিমান কৈছো বোলে গাড়ী মোক ইয়াতে থাকিবলৈ দিছে আপুনি মোক কওকচোন মোক ইয়াতে বহিবলৈ নালাগে বুলি কৈছে নাই এনেকা কোৱা নাই মই কিয় কোৱা নাই সাইডত বহক বুলি কৈছো সাইডত বহক বুলিও কোৱা নাই ইয়াত বহিবই নালাগে বুলি কৈছে নাই নাই ইয়াত বহিব নালাগে বুলি কৈছে এনেকা মই সাইড লৈ কৈছো অলপ বহিব 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 আৰু চাই বহিবি আকৌ নবহিবি কি কথা এনেকা মই কোৱা নাই নহয় কোৱা নাই মানে মোবাইলত চব দেখি পাই না আজিকালি মিডিয়া আছে ন আজি কোৱা নাই ক'লে হ'ব নেকি না না সেইদিনাতো মই কৈছো আপুনি কৈছে কৈছো সাইড লৈ কিবা যিটো বুজি
লাইসেন্সৰ কথা কৈছো ট্ৰেডিং লাইসেন্স লাতা লাংথা এইটো আপোনাৰ মাটিৰ चलो बजार कमेटी है নাই হলে নাই ক अच्छा এটো যে দিছো এইটো বেট কিনিলে কাগজটো আমালোকক দিয়া নাই এতিয়াও कागज दिया নাই নাই দিব এইটো তো চালানে এটো পইচা লাইসেন্সটো নাই ইয়াত লাইসেন্স নাই এটো হিন্দে দিয়াই নাই কিয় দিয়া নাই দিব এটো দেৰি হ'ব সবৰো দিয়া নাই সব বজাৰৰো দিয়া নাই আচ্ছা আপোনাৰ কাৰণে দিয়া নাই ব্লেকক কত বৰা হ'ব না না মোৰ আদাইছে দেখাবি না দেখাইছো তো এইটো মানে এটা সব দোকানৰো দিয়া নাই লৈ গৈছে যে উঠাই কিনি দিয়া নাই ইফালে শুনক দে ইফালে শুনক মই তো এইটো আপুনি কথাটো ভালকে বুজি লওক মই সব আইনৰে কথা কম ঠিক আছে কক মই তো আইনটো নাজানো আপুনি আইন নাজানো আপুনি জানে নাজানে এইটো আপোনাৰ কথা কিন্তু আমাৰ দায়িত্ব আমি এইটো কম আৰু এইটো কাৰ্বি আংলং মানে সংবিধানত এটা ট্ৰাইবেল এৰিয়া বুলি ইয়াত ঘোষণা কৰিছে ট্ৰাইবেল এৰিয়া মানে যিবিলাক জনজাতি তেখেতৰ সুৰক্ষাৰ কাৰণে ইয়াত এটা এৰিয়া বুলি ইয়াত ঘোষণা কৰিছে এইটো প্ৰভিজন আছে আৰু ইয়াত কোনে ইয়াত বিজনেছ কৰিব পাৰে যিবিলাকে ইয়াত ট্ৰাইবেল আছে এইবিলাক ইয়াত লাইচেন্সো নালাগে এটা NOC কাউন্সিলৰ পৰা ল'লে ইয়াত বিজনেছ কৰিব পাৰে আৰু যিবিলাকে জনজাতি বা নন ট্ৰাইবেল এইসকলে 1953 আগৰ পৰা ইয়াত বিজনেছ কৰি আছে তাৰমানে এই পুৰুষ ইয়াত বিজনেছ কৰিছে এইবিলাকে ইয়াত লাইচেন্স পোৱাৰ অধিকাৰ আছে মই ইয়াতে কৈছো আমাক আৰু এতিয়া আমাৰ ট্ৰাইবেল মানুহৰ কাৰণে আপোনালোকে ইয়াৰ পৰা আঁতৰাই দিয়ক ইয়াত থাকিব নালাগে এইবিলাক কলেহে সেইটো কৰিব নালাগে এইটো আপোনালোকে এইটো শুনক কথাটো বুজি লওক আপোনালোকে এনেকা মাটিৰ মালিক এইবিলাক বিজনেছ কৰা অধিকাৰ আছে এইবিলাক মানুহ এখেতক আপুনি যদি ইয়াৰ পৰা আঁতৰি যায় এইটো কথা ক'লে হ'ব নেকি এনেকা কি ক'ব কিবা এটা ৰেচপেক্ট দিয়কচোন আপুনি আপোনালোকক ইয়াত বিজনেছ কৰা এটা সুবিধা দিছে আপুনি ভালে পাব লাগে হয় নহয় হয়তো তো এটা কেনেকা এটা ট্ৰাইবেল মানুহ এটা ব্যক্তিৰ মালিক দৰকাৰ আমাৰ ওচৰত এটা ভিক্টিম হৈ গ'ল আমাৰ নিজৰ মানুহ এটা ভিক্টিম হৈ গ'ল মইতো দাদাকতো ভুল কৰিছেনে নাই বেলেগ বিভেদ কৰা নাই নাই আপুনি ভুল কৰিছেনে নাই মই এইটোৱে কৈছো দাদা অলপ অসুবিধা হ'ব যদি ভুল হৈছে ঠিকে আছে ভুলে আছে আপোনাৰ কিমান সুবিধা লাগিছে নাই এই সুবিধা যিটো আছে এই ভিতৰত যথেষ্ট আৰু ইমান দূৰ আছে আপোনাক মই কিবা গালি কওক আপুনি ধৰ্মস্থ কওক মই আপোনাক কিবা যদি বেয়া বিভেদ কৰি মাৰিম কাটিম নকলেও আপুনি মোৰ কাৰণে বহুত বেয়াকে ডিছৰেছপেক্ট কৰি কেনেকৈ খেদাইছে আচ্ছা আমি মানিছো এই ভাইটিয়ে ক'লে গাড়ী চাড়ীটো দিয়া নাই ঠিক আছে এইটো কথাটো হৈ গ'ল ঠিক আছে কিন্তু ইয়াত এই বিজনেছ কৰিব নালাগে ইয়াত এইবিলাক কাম কৰিব নালাগে ইয়াৰ পৰা আঁতৰি যা সেইটো ক'ব নালাগে না এইটো যদি কৈছো মোক লাগিলে 100 বাৰ চৰ মাৰক আপোনাক কৈছো নেকি কওক আপোনাক দৰ্শক ইয়াত বহিব নালাগে বুলি আপুনি কৈছে নাই এইটো কৈছো মই বহিব নালাগে বুলি কৈছে নাই ইমানটো কওক এইটো কৈছো দাদা গাড়ী গুড়ি আহিলে অসুবিধা হ'ব বহিব নালাগে কৈছে এনেকে ডাইৰেক্টলি মই ইয়াতে বহিব নালাগে আপোনাৰ এইটো ক'বলৈহে মোক বেয়া পাব আপোনাৰ কাৰণে সেইটো বেয়া পাইছে সেইটো কথা লৈয়ে বেয়া পাইছে আপোনাৰ কাৰণে কি ক'ব লাগে এইটো পাৰ্কিঙৰ কাৰণে ইমান ডাঙৰ ঠাই লাগে নেকি অন্য দোকান বিলাকতো আছে তেওঁলোকেতো এনেকা আজিলৈকে কৰা নাই আমিতো প্ৰায় 3-4 সপ্তাহ পৰা ইয়াত আহি আছো দেখিছো তেওঁ দাদাও আছে ইয়াতে তেওঁৰ দোকানৰ সন্মুখত আমি বহু ইফালে চব তেওঁতো কেতিয়াও মানে পাৰ্কিং চাৰ্কিং লাগে বুলি নকওঁ তেওঁৰ দোকানটো ভিতৰত থাকি যায় অলৰেডি চবেই ঢাকি দিয়ে তেওঁৰ কাৰণে তেওঁ আজিলৈকে কোনো প্ৰব্লেম দিয়া নাই কিন্তু আপোনাৰতো মই সন্মুখতে নহয় চাইডতে বহিবলৈ খুজিছো এইখিনিকো আপুনি অসুবিধা কৈ কিনে আপুনি সেইদিনাখন কি কৈছে মোৰ মা আনিলে তো বহুত কথা কৈ দিলে হয় কিন্তু মা আজি অহা নাই আপোনাৰ ভাগ্য ভাল কি কৈছে মায়ে কি কৈছে সেইদিনাখন আপুনি মালপোৱা চোৱা বনাব জুচ চুচ বেচিব চুলা তোলা বেচিব গোটেই জাগা লৈ ল'ব এনেকুৱা কৈছে আপুনি আপুনি ছাতি টাঙিব কৈছে না ছাতি টাঙিব কৈছে যে মই কৈছো অলপ